এয়াই আছিল আমাৰ বিশাল সাংস্কৃতিক ভাৰতৰ অখণ্ড ৰূপ। এই বিশাল ভাৰতবৰ্ষ আমাৰ প্ৰাণৰো প্ৰাণৰ আপোন মাতৃভূমি, পূজ্য পুণ্যভূমি। হাজাৰ হাজাৰ বছৰ ধৰি এই দেশ অখণ্ড আৰু সুবিশাল ৰূপতেই আছিল। নানা জাতি উপজাতিয়ে মিলি ৰক্ষা কৰিছিল অখণ্ড ভাৰতৰ ঐতিহ্য। সৰু বৰ ৰাজ্য উপৰাজ্যত বাস কৰা এই পুণ্যভূমিত পূৰ্বজসকলে অখণ্ড সাংস্কৃতিক ভাৰতবৰ্ষৰ গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে সকলো দিশৰ পৰাই চেষ্টা কৰি আহিছিল। বেদত লিখা আছে সেই বাণী, ৰাষ্ট্ৰে বয়ম জাগ্ৰিয়াম, অৰ্থাৎ দেশৰ সুৰক্ষাৰ বাবে আমি সদায় সতৰ্ক হৈ থাকিব লাগে। কিন্তু 1877 চনত থান বান হৈ গৈছিল অখণ্ড ভাৰতৰ ঐতিহ্য। ব্ৰিটিছসকলে পাঠানসকলৰ লগত চুক্তি কৰি আফগানিস্তান নামেৰে এখন পৃথক দেশ কৰিলে। চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰা হৰ্ষবৰ্ধনৰ দিনলৈ তাত হিন্দুৰ শাসন আছিল। তাৰপিছত ইছলাম ধৰ্মৰ প্ৰভাৱত সময়ৰ সোঁতত আফগানিস্তান ইছলাম ৰাজ্যলৈ ৰূপান্তৰিত হয়। শিখ মহাৰাজ ৰঞ্জিত সিংহই 1840 চনত আফগানিস্তানৰ কিছু অঞ্চল হস্তগত কৰিছিল, কিন্তু নিজ দেশৰে বহুতো তলতীয়া শাসকৰ সহায়ত পুনৰ আফগানিস্তান বহিৰাগত শক্তিয়ে কাঢ়ি লয়। 1940 চনত ব্ৰিটিছসকলে গোৰ্খাসকলৰ লগত চুক্তি কৰি নেপাল নামৰ এখন পৃথক দেশ কৰিলে। নেপাল এখন সুসংস্কাৰেৰে সংস্কাৰিত হিন্দু ৰাষ্ট্ৰ। ভাৰতৰ বহু কিছু ৰাজ পৰিয়ালৰ লগত নেপালৰ বৈবাহিক সম্পৰ্ক আছিল, কিন্তু ব্ৰিটিছৰ চতুৰ নীতিয়ে কেতিয়াও নেপালক প্ৰটেক্টৰেট নকৰিলে আৰু এক স্বাধীন ৰাজ্য হিচাপে নেপালক এৰি দিয়া হ'ল। 1906 চনত ভুটীয়াসকলৰ লগত চুক্তি কৰি ব্ৰিটিছসকলে ভূটান নামৰ সুকীয়া দেশ এখন নিৰ্মাণ কৰিলে। ভূটান এখন বৌদ্ধ ধৰ্মৰ প্ৰধান দেশ। নেপালৰ নিচিনা ভূটান এক স্বাধীন সুকীয়া ৰাজ্য যদিও ভাৰতৰ লগত এক যুগ যুগান্তৰৰ সম্পৰ্ক থকাৰ পাছতো এই ভাৰতবৰ্ষৰ পৰা খণ্ডিত হ'ল। ব্ৰিটিছসকলে কুটিল অভিসন্ধিৰে তিব্বতক বাফাৰ ষ্টেট ঘোষণা কৰিলে, যাক 1955 চনত চীনে দখল কৰিছিল। এই তিব্বতৰ কিছু অংশ লাডাখৰ নামগিয়েল ৰজাৰ শাসনত আছিল। তিব্বত এখন বৌদ্ধ ধৰ্মীয় দেশ, কিন্তু এই তিব্বত ৰাজ্য চীনে বহুত সময়ৰ পৰা নিজৰ তলতীয়া ৰাজ্য হিচাপে প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰাৰ ফলত আজি ভাৰতবৰ্ষৰ পৰাই পৃথক ৰাজ্য হিচাপে পৰিগণিত। পুনৰ 1937 চনত ব্ৰিটিছসকলে তেওঁলোকৰ ডিভাইড এণ্ড ৰুল নীতি অনুসৰি ব্ৰহ্মদেশকো এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে কৰি দিলে। শ্ৰীলংকা আঁতৰি গ'ল 1935 চনত। ব্ৰিটিছসকলে শ্ৰীলংকাকো এখন চুক্তিৰ দ্বাৰা ভাৰতৰ পৰা পৃথক কৰি এখন নতুন দেশ নিৰ্মাণ কৰিলে। 1947 চনটো আছিল আমাৰ দেশৰ বাবে অতি ভয়াৱহ। ব্ৰিটিছৰ ষড়যন্ত্ৰ আৰু এছাম লোকৰ স্বাৰ্থন্বেষী বিবেচনাৰ ফলত ধৰ্মৰ আধাৰত আমাৰ দেশ বিভাজিত। 14 আগষ্ট 1947 চনলৈ পাকিস্তান ভাৰতৰে অংগৰাজ্য আছিল। সেই সময়ত অতি চতুৰ ইংৰাজসকলৰ ডিভাইড এণ্ড ৰুল পলিচিয়ে মুছলমানসকলৰ মনত এক শংকা আনি দিলে যে ভাৰত স্বাধীন হোৱাৰ পিছত মুছলমানসকলে হিন্দুৰ তলতীয়া হৈ থাকিব লাগিব। সেয়েহে মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই মুছলমানসকলৰ বাবে এক পৃথক ৰাষ্ট্ৰ দাবী কৰিলে আৰু আমাৰ দেশৰ কিছুমান তোষামোদকাৰী শাসকৰ দুৰ্বলতাৰ পৰিণতি স্বৰূপে এখন পৃথক ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা হ'ল, যাৰ নাম হ'ল পাকিস্তান। 1947 চনত ভাৰতৰ পৰা বিভাজিত হৈ যোৱা পূব পাকিস্তানে 1972 চনত
বাংলাদেশ নাম লৈ নতুন দেশ। 1947 চনৰ 22 অক্টোবৰত পাকিস্তানে ভাৰতৰ জম্মু কাশ্মীৰৰ ওপৰত আক্ৰমণ কৰি 7,900 বৰ্গ কিলোমিটাৰ ভূমি দখল কৰে। এই এলেকাটো আজিও পাক অধিকৃত কাশ্মীৰ বুলি কোৱা হয়। 1962 চনৰ 20 অক্টোবৰৰ দিনা চীনে ভাৰতৰ লাডাখ আক্ৰমণ কৰি 35,500 বৰ্গ কিলোমিটাৰ ভূমি বেদখল কৰে। 1962 চনত চীনে ভাৰতৰ পৰা কাঢ়ি নিলে অক্ষয় সিং। এই বিশাল ভাৰতবৰ্ষ এইদৰে খণ্ড বিখণ্ড হৈছিল ব্ৰিটিছৰ ষড়যন্ত্ৰ আৰু আমাৰ দেশৰ এচাম নেতাৰ দুৰ্বলতাৰ বাবে। আহক আমি ঐক্যবদ্ধ হওঁ আৰু স্মৰণ কৰোঁ অখণ্ড ভাৰতবৰ্ষৰ দীপ্ত ঐতিহ্যক। এয়া আজিৰ ভাৰতবৰ্ষ। সৰুগত কৰোঁ আহক মৰ্যাদা পুৰুষোত্তম প্ৰভু শ্ৰীৰামচন্দ্ৰৰ বাণী, জননী আৰু জন্মভূমি স্বৰ্গতকৈও মহান। আহক সংকল্পবদ্ধ হওঁ, এইখন ভাৰতবৰ্ষক আমি আৰু কেতিয়াও বিভাজিত হ'বলৈ নিদিওঁ।